ডিল নে ডিল নিদিয়ে এয়ালো এডভান্সকৈ 10,000 টকা আৰু পইচা কাম হোৱাৰ পিছত দিম অ'কে ঠিক আছে ব'লা মোৰ লগত য়েছ মেম ব'লক ব'লক ইয়াহ ইয়াত মোৰ ছাৰ্ভিচটো যে বহুত ভাল লাগিছে গ্ৰেট গ্ৰেট এইজনী এইবোৰ কি কৰি মিছেছ চলিহা তোমাৰ আৰু মোৰ মাজত ডিল আছিলে আৰু তোমাক মই এডভান্স 10,000 দিছিলোঁ বাট তুমি কি কৰিলা কামটো নকৰিলা কিয় নকৰিলা তুমি কামটো গোটেই অডিয়েঞ্চৰ আগত মই লাজ পাইছোঁ যে মোৰ ছোৱালীয়ে নাচিব নাজানে তোমাকতো মই ডিল কৰিছিলোঁ কি হ'ল দিয়া বাহ মিছেছ স্নেহা বাহ আপুনি ভাবিছিলে যে আপুনি মোক পইচাৰ লোভত আমাৰ কলা সংস্কৃতিখিনি লৈ ল'ব পাৰিব মুঠতে তুমি যি কৰা সোনকালে কৰা মোৰ ছোৱালী জিকিবই লাগিব আৰু জিকিবই লাগিব যদি মই কওঁ নিজিকে এয়া প্ৰুফো আছে মোৰ ওচৰত ৰেকৰ্ডিং কৰি আছা হয় এইটো তুমি ভাল নকৰিলা মই কৈছোঁ এতিয়া এইবোৰ ডিলিট কৰা নহ'লে তুমি পাই যাবা মচলা মিছেছ স্নেহা ধকেবাজ আপুনি ইমান ধকেবাজ বুলি আমি ভবা নাছিলোঁ মিছ স্নেহা কিন্তু আজি প্ৰমাণ পাই গ'ল আৰু আমি নিজে আহিছোঁ আজি আপোনাক এৰেষ্ট কৰিবলৈ আপোনাৰ নিচিনা মানুহ এই সমাজত জীয়াই থাকিবই নালাগে এনেকুৱা দম আমাৰ আগত নেদেখুৱাব মাৰ এজনীক মাৰ ধৰিলে মাৰ নকলীয়া ধকেবাজ আমাৰ ল'ৰা ছোৱালী ইমান কষ্ট কৰি নাচে তাই ধকেবাজ ব'লা এতিয়া তুমি জেলত চাক্কি পিচিবাগে জৰিয়তে মই এইটোৱে প্ৰমাণ কৰিলোঁ যে যিমান টকা পইচা থাকিলেও আমাৰ কলা সংস্কৃতি কেতিয়াও থাকিব নোৱাৰে জয় জুবিনদা জয় আই অসম আমি আমাৰ কলা সংস্কৃতি দেখিবলৈ